So hello mic testing. So আজি মই ভিডিঅ'টো অলপ ইউনিক হিচাপত ওপেনিং কৰিলোঁ। মানে মই আজি আহিছিলোঁ নলবাৰীত অলপ কামত, তো দেখাব বাবে এতিয়া টাইম হৈছে 11:58। তাৰমানে আহিছিলোঁ মই অলপ গাড়ীৰ কাম আছিলে অলপ, ইয়াতে মানে ফগ লাইট লগাই গৈছিলোঁ। তো সেই ফগ লাইটটো বেয়া হৈছিল এটা, সেইটোকে ৰিপেয়াৰ কৰিব আহিছিলোঁ। মানে দাদাই ক'লে বোলে চেঞ্জ কৰাই দিম, তুমি লৈ আহিবা। তাকে চেঞ্জ কৰাই দিলোঁ। এতিয়া চিধা যাম গুৱাহাটী। বৰষুণ দি আছে অলপ। ৰাতিপুৱা মই আহিছোঁ 7:30 মানত ইয়াতে, তো তেতিয়া বৰষুণ আছিলে, তো এতিয়া অলপ কমিছে। এতিয়া বহুত বেছি বৰষুণ নাই। এতিয়া जाओ और सुंदर मौसम में, बारिश का मौसम में बाइक चला के मज़ा आता है। पिछर ब्रेकটো অলপ লুজ হৈ আছে, টাইট কৰি ল'ব লাগিছিল একেলগে, কাৰণ বতৰ বেয়া আৰু গাড়ীটো মোৰ শ্ল' নচলে, পুৰা যিমান পাৰোঁ চব উৰাই যাওঁ। সেইকাৰণে মানে টাইট হোৱাটো ভাল আছিল। হ'ব, এতিয়া নিমিব ইচ্ছা নাই ইমান ক্ৰাউডৰ মাজত। যদি ৰাস্তাত ভাল যদি ইচ্ছা গ'ল নামি পেলাই টাইট কৰি ল'ম আৰু। বাকী গাইজ কমেণ্টত ক'বচোন চাউণ্ডটো কেনেকুৱা লাগিছে মোৰ লক্ষ্মীৰ। এই ৰেইনকোট পিন্ধি লৈছোঁ পুৰা আগতীয়াকৈ, যাতে বৰষুণ দিলেও কথা নাই। মাত্ৰ বৰষুণ দিলে মোবাইলটো সোমাই ল'ব লাগিব, মেইন কথাটো সেইটোৱে। চ' গাইজ মই ইণ্ট্ৰ'টো দিয়াই নাই। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই আনাডাৰ ভিডিঅ'। তো জনাৰ্দন ব্লগলৈকে সকলোকে স্বাগতম জনালোঁ। মানে কি হ'ল, বহুত দিন মই ভিডিঅ' দিব পৰা নাছিলোঁ একচুৱেলি। মানে বহুত কিবাকিবি কামত ব্যস্ত মানে ভাল ব্যস্ত আছিলোঁ দিয়ক। অলপ লাইনৰ কাম কৰি আছিলোঁ। তাৰপিছত থাকোঁতে মানে কি হ'ল, বহুত হেডেক আছিল কামৰ, বহুত প্ৰেছাৰ আছিল, বহুত প্ৰেছাৰ। মই নিজৰ কামো কৰি আছিলোঁ, দাদা এজনৰ লগতো মানে কাম কৰি আছিলোঁ। সেনেকৈ মানে বহুতখিনি বিজি। এই বিজিটোৰ মাজতে মানে মই সময় উলিয়াব বহুত পৰা নাই। ঘৰৰ ফালে যাব লগা হৈছে, দেউতাৰ অসুখ হৈছিল, কিবাকিবি এনেকৈ বহুত প্ৰব্লেম আছিল। তাৰপিছত বহুত দিনৰ মূৰত সময় উলিয়াইছোঁ আজি অলপ। মই বোলো যি হয় হ'ব, আজি এটা ভিডিঅ' বনাওঁ। নাজানো দেই ভিডিঅ' কেনেকুৱা হৈছে, কিন্তু মানে বহুত দিনৰ মূৰত ভিডিঅ' বনাই আছোঁতো, সেইকাৰণে আকৌ নতুনকৈ ভিডিঅ' বনাওঁ যেন লাগিছে আৰু। অলপ পুৰণা এক্সপিৰিয়েঞ্চটো অলপ পাহৰি গ'লোঁ, মামৰ লাগি গৈছে না, পাহৰি গ'লোঁ না, মামৰ লাগি গ'ল পুৰণা এক্সপিৰিয়েঞ্চবিলাক পঢ়ি থাকোঁতে এক্সপিৰিয়েঞ্চখিনি। সেইকাৰণে নাজানো কি হৈছে। আমাৰ যে নিপু আৰু বেতলদাহঁত যে গুৱাহাটীত চাইকেল লৈ গৈছিল, এইটোৱে ৰাস্তা আছিল। এইটো ৰাস্তা দিয়ে গৈ তেওঁলোকে চাইকেল চলাই গুৱাহাটী পাইছিল।
এইটো ৰাস্তা একচুৱেলি শ্বৰ্টকাট হয়। বৰষুণ পেলাব ধৰিছে, বৰষুণ পেলালে আৰু মোৰ কথাটো অলপ দিগদাৰ হৈ যায় মোবাইলটোৰ কাৰণে। তথাপিও মই যিমানখিনিলৈকে পাৰোঁ ভিডিঅ' দি থাকিব চেষ্টা কৰিম, ভিডিঅ' কৰি থাকিব চেষ্টা কৰিম। আপোনালোকে বাৰু চাই থাকক। যেতিয়া বৰষুণ টানকৈ দিব তেতিয়া মই মোবাইলটো আৰু সোমাই ল'ব লাগিব, উপায় নাই নহ'লে। অলপ পেলাব ধৰিছে টানকৈ, তথাপিও মই বৰষুণটো পূৰা দিছে দেই, বৰষুণ পূৰা দিছে। কি কৰিব গাইছ, উপায় নাই। বৰষুণ পূৰা মাৰিছে দে গাইছ। মই ৰ'ব লাগিব ক'ৰবাত নহয় ক'ৰবাত, নহ'লে অলপ বিপদ আছে। মোৰ নহয়, মোবাইলটোৰ। মইতো যাই থাকিম ভাই, মোৰ টেনশ্যন নাই। আৰে আমি ৰাইডাৰ হয়, ড্ৰাইভাৰ নহয়। বৰষুণটো বাৰু দিছে, ভালকৈ দিছে বৰষুণ, টান বৰষুণে দিছে। ভাগ্য ভাল চেমচাং কাৰণে মই অলপ সাহস কৰি আছোঁ। আইফোন হ'লে আৰু অলপ বেছি সাহস কৰিলোঁ হয়, কিন্তু অপ' ভিভ' হ'লে মই একদম সাহস কৰিব নোৱাৰিলোঁ হয়। নাই, বৰষুণ দিছে টানকৈ। য'ত বৰষুণ কমে গাইছ তাৰ পৰা মই দেখাই আছোঁ। এতিয়া মই ভিডিঅ'টো অলপ ৰাখিব লাগিব, নহ'লে বৰষুণে মোৰ মোবাইলটোৰ অৱস্থা বেয়া কৰি দিব। তো গাইছ আকৌ ভিডিঅ' আৰম্ভ কৰি দিলোঁ। হুৰ 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 হুৰাই দে, ৰাস্তাত গৰু আহিলে খেদি দে।